জোৰকৈ অকণ টানি দিবা। টানি দি পেলাই হাতত আকৌ এইটো আঙুলি দি ইয়াত ধৰিবা, ধৰি এইফালে উশাহটো এৰি দিবা। যিমান পাৰে ওপৰলৈ দিবা। 3, 4 আকৌ দিয়ক 1, 2, 3, 4 আকৌ এবাৰ উল্টা কৰি 1, 2, 3, 4 আকৌ কৰা। লাহে লাহে আনিবা। লাহে লাহে আনি ঘূৰাৱনি লগাই দিবা। 1 ছেকেণ্ডমান ৰখা। আকৌ লাহে লাহে হাগুৰা পুহি পেলাই চকুত লগাব। লাহে লাহে চকুত লগাব। লগাই লাহে লাহে হাতখন মেলি দিব। চিধা কৰিব। চকু মূৰ কৰি দিব। এই আঁচডালৰ পৰা ভৰিখন কিন্তু বাহিৰ কৰিব নোৱাৰিবা দেই। মানুহে চট খেলি সেনেকৈ আমাৰ দৌৰি আহা, যেনেকৈ আহা আহি পেলাই মুঠতে ইয়াৰ পৰা এনেকৈ কৰি পেলাই ইয়াৰ পৰা এনেকৈ লৈ বলটো ইয়াত ঘূৰাব লাগিব। যদি সোমাই গ'ল তেতিয়াহ'লে জিকিলা, আৰু যদি এনেকৈ বাহিৰ হৈ গ'ল তেতিয়াহ'লে আউট। নিবি এনেকৈ এনেকৈ লৈ পেলাই এনেকৈ দিবা। আমি বাস্কেটবল খেলোঁ। অকণমানৰ কাৰণে লৈ লওঁ আৰু ভালকৈ মাৰিব লাগে। ইমান বঢ়িয়া জাগাও একদম এনেকৈ থাকিবা, পজত থাকিবা, যাতে দৌৰ মাৰি সাপ মাৰি ধৰিব পাৰা। এনেকৈ যদি য'ত বেকাও হৈ যায় তাতো ধৰিব পাৰিবা। মুঠতে ধৰিব লাগিব। হৈ গৈছে? পেলাই নিদিবা, লাখতে ধৰি থাকিবা। দিয়া দিয়ক ছাৰ। এৰি নিদিয়ে, সেইটো খেলাটোৱে সেইটো ঠাণ্ডা থাকিব লাগিব। দিয়ক ছাৰ। যেনেকৈ নহওক তেৰা বেকা যেনেকৈ নহওক ধৰিবই লাগিব। দিয়া দিয়ক ছাৰ। এনেকৈ ধৰিব লাগিব। দূৰলৈ যোৱা, দূৰলৈ দূৰলৈ দূৰলৈ। চাই থাকা। আমি তো পোছত ধৰিছো একদম। গৈছে।
নাই দূৰত 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 গ'ল আমাৰ জুমন জিকিল হাত দাঙি দিয়া একদম জুমন জিকি গ'ল হাত চাপৰি দিয়া আৰু খেলাটোৱে হৈছে